हेलो गाइस, আজি আমি খাই বৈ অলপ বহিছোঁ। এয়া মানে কাম বন কৰি হ'ল আৰু ছোৱালী আৰু এইজনী আমাৰ ছোৱালীৰ লগতে দেখুৱাম। এই দুজনী স্কুলৰ পৰা আহি বহিছেহি। অকণমানিজনী আমাৰ এজনী এতিয়া 7 মহীয়া হ'ল, মানে 7 মাহ হৈ গ'ল। পূৰা একদম জলপান খাব পৰা হৈ গ'ল আৰু নহ'লে জলপান খাব পৰা হৈ গ'ল আৰু মাছ দিব আৰু এতিয়া এয়া মায়ে কিবা মোবাইল টিপি আছে দেই। আমাৰ শাহু মা দেই, শাহু মা বুলি কৈছোঁ আৰু নহ'লে আকৌ সেইখন নিজৰ মা একেবাৰে নিজৰ ঘৰ বুলি হেৰি কৰে যে সেয়া কৰিছোঁ শাহু মা বুলি। শাহু মা নহয় একেই আৰু শাহু এইবোৰ একেই আৰু গুডু এইবোলে হাই কৈ দিয়া, গুডু হাই কৈ দিয়া, হাই। অঁ মই কৈ দিয়া, মই কৈ দিয়া। এনেকৈ দিনটো পাৰ হৈ যায় আৰু এইফালে চাওক, আমাৰ সেই পথাৰলৈ যায়। আজি বোলে তাতে পুখুৰী এটা সিঁচিছে, চাওঁগৈচোন মাছ পাইছে নে নাই পোৱাই নাই। আমাৰ ল'ৰাই ছোৱালীয়ে গোটেই বাঢ়ি ইয়াতে আৰু মাইনু আছে, ককা আছে, মুনি আছে, বিহু আছে, বৌ আছে, চব মাছ ধৰাত ব্যস্ত। মাছ কিমান পাইছে ৰ'ব দেখুৱাম দেই। এইটো আমাৰ গুডু বহি আছে। মাছ কিমান পাইছে জানো, মাছ বোলে বজাৰলৈ নিব লাগিব ককাই। মাছ মাছ চব মাছ ধৰাত ব্যস্ত। গুডু গুডু কি হ'ল তোমাৰ, টোপনি দিছে নি? টোপনি ধৰিছে ৰ'বা। খেতি চাব আমাৰ ককাই যে কি খেতি কৰি আছে। সেয়া ককা হেৰি পানীলাও, ককা পানীলাও লাগিলে। এইটো পানীলাওটো এই দুটা লাগিলে পানীলাও, এইকেইটা লাগিলে। আমি চব গোটেই বছৰে কৃষ্ণনে বিলাহী পাইছোঁ এই দেখুৱাওঁ আপোনালোকক। আমি গোটেই বছৰে একদম ককাই কৰা খেতিয়ে খাওঁ আৰু ককাই কৰা খেতি খাই আমি কিনিবও নালাগে। একদম অৰ্গেনিক পাচলি, গোবৰতে হয় চব, একো বাকী নাই। ককাই চব খেতি কৰে, নিজে খাওক নাখাওক ল'ৰা ছোৱালীলে বুলি কৰে প্ৰত্যেক বছৰে কৰে। এইবাৰতো খোৱা নাই, এতিয়া ধান কাটিছেহে। এইবোৰ এতিয়া গোটেই পথাৰ দেখিছেনে নৰা, চব এইবোৰ একদম কোৰ মাৰি এতিয়া একদম খেতি পাতিব। এইবোৰ দেখিছে নাই, এইডোখৰ গোটেইডোখৰ খেতি হ'ব। আমি মানে একদম কুকুৰা চুকুৰা একো পুহিব নোৱাৰোঁ, কাৰণ খুচৰি পেলাই যে। সেইকাৰণে কুকুৰা পুহিছিলোঁ আগতে 50-60টামান। বৌ মানে ৰাতিপুৱা পুলিয়ে পোখাই চব বিকিলোঁ কুকুৰা। তাৰপৰা এতিয়া বাৰু ভগৱানে কোৱাত ভালেই হ'ল, ঘৰতে শাক পাচলি এটা খাবলৈ পাওঁ, ল'ৰা ছোৱালীকো খুৱাব পাৰোঁ। একো কিনিবলৈ দৰকাৰ নাই আমাৰ। সেয়া এতিয়া হৈছে দেখিছে নহয়, এইবোৰ এতিয়া একদম ডাং মাহ সেয়া চাব দেই। এজোপা হ'লেই এসপ্তাহ লাগিব, এসপ্তাহত আৰু মানে ডাঙৰ দেখিব। এইকণ হৈছে এতিয়া। তাৰপৰা সেয়া কুঁহিয়াৰ ৰুইছে, কুঁহিয়াৰ ককাবোৰ খেতি মানে চালে আপোনালোকে আচৰিত পাব। সেই খেতি ককা এতিয়া মানে দেখিব আৰু বেছি দিন নাই ককা খেতি দেখিব। এতিয়া মানে এইবিলাক শুকাই গৈছে। এতিয়া এইবোৰ চব কি আছিলেতো হেৰি বেঙেনা আৰু সেইবোৰ টেঙামৰাও আছিলে, টেঙামৰাবোৰ শুকাই গৈছে। দুদিনমানৰ পিছত খেতি হ'ব আমাৰ ঘৰত। চব টেঙামৰা মানে ককা এনেই নাথাকে, নকৰিবলৈ ক'লেও নুশুনে। একদম ৰাতিপুৱা শুই উঠি ককাক ঘৰত নাপায়, কোৰ মাৰি থাকিবহি, জেওৰা দিব, এই বাঁহকে কাটিবগৈ, মানে এনেই নাথাকে। এতিয়া মাছ ধৰি আছে বাকীসকলে, আমি একদম ধুনীয়াকৈ চাই আছোঁ। কৰি আছে নেকি?